এটা সিট যোৱাবাৰে আপোনালোকে দেখিছে এই হাৱাতে আমাৰ হদিয়া সিটটোত আমাৰ নিজৰ কাৰণে আমি হাৰিছোঁ এবাৰ আমাৰ গোটেইবিলাক আমি একত্ৰিত হৈছোঁ থাওৰা সিটটোত আপোনাৰ উজনিৰে কথা কৈ আছোঁ যে CPI 2000 ভোট নষ্ট কৰাৰ কাৰণে 18,000 ভোটত হাৰিছে অংকিতা দত্তই আমাৰ নিজৰ কাজিয়াৰ কাৰণে অকমান ভোটত হাৰিবলগীয়া হ'ল নাহৰকটীয়াত আমি হাৰিবলগীয়া হ'ল গতিকে এইবিলাক সিটবিলাকত এবাৰ আমি জিকিম আৰু সকলোতকৈ বেছি এবাৰ কংগ্ৰেছে পাব গোলাঘাটৰ পৰা তিনচুকীয়ালৈকে যি উজনি আছে কংগ্ৰেছে সকলোতকৈ বেছি সিট পাব সেই উজনি দিগ্বৈ জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ সংবাদমেল বিধায়ক বেচা কিনা কৰাত পাকৈত নেডাৰ আহ্বায়ক হিমন্ত কিন্তু অসমৰ সীমা বিবাদ সমাধানত পাকৈত নহয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনজাতিৰ বাবে সংৰক্ষিত হওক অসমৰ মুখ্যমন্ত্ৰীৰ আসন তেতিয়া অসমৰ ভৱিষ্যত সুৰক্ষিত হোৱাৰ লগতে মুখ্যমন্ত্ৰী কোন হ'ব এই বিতৰ্কও শেষ হ'ব এনেদৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে সংবাদমেলৰ জৰিয়তে আক্ৰমণৰ লক্ষ্য কৰি লৈ একালৰ সতীৰ্থ তথা বৰ্তমানৰ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মিজোৰামে আমাৰ কিলোমিটাৰ আমাৰ মাটি দখল কৰিছে তোমালোকে কৈছিলা জাতি মাটি ৰক্ষা কৰিম এতিয়া মাটি তোমালোকে ৰক্ষা কৰিব পৰা নাই জাতিৰ কথাটোতো আপোনালোকে দেখিছে আজি মিজোৰামে আমাৰ কেইবা কিলোমিটাৰ ৰাস্তা সোমাই গৈছে অৰুণাচলত আমাৰ দখল কৰিছে কেইদিনমানৰ আগত নাগালেণ্ডে আমাৰ দখল কৰিছে আমাৰ গোলাঘাটৰ পাৰ্শ্বৱৰ্তী শিৱসাগৰৰ সেই অঞ্চল এই সময়ত মই সুধিবলৈ কৈছোঁ আমাৰ বন্ধু মন্ত্ৰীক তুমি নেদানে কি বিজেপিৰ আহ্বায়ক একে গোটেই নৰ্থ ইষ্টৰ এক্সপাৰ্ট যে তুমি সেইটো কিহৰ এক্সপাৰ্ট MLA কিনা বেচাৰ অকল MLA কিনা বেচাৰহে এক্সপাৰ্ট নেকি তাৰ সীমা বিবাদৰ এক্সপাৰ্ট নহয় তাৰ কাৰণে তুমি বেলেগ মানুহ পঠিওৱা আৰু যেতিয়া নিৰ্বাচিত আমাৰ কংগ্ৰেছৰ MLA হয় আমাৰ গভৰ্ণমেণ্ট কৰে সেই MLA কেইটাক তুমি লৈ যোৱা সেইটোৰ এক্সপাৰ্ট ৰাইজে বুজি পাইছে এই কথা বতৰাবিলাক যে তুমি গোটেই তোমাৰ দ্বাৰা গোটেই অসমখন আজি যিদৰে পিছুৱাই গৈছে আকৌ সেই 2000ৰ কৰ্মচাৰীক দৰমহা নোপোৱা এটা অৱস্থা আকৌ স্কুল কলেজ ভাঙি যোৱা এটা অৱস্থা আমাৰ মনবিলাক বেয়া হৈ যোৱা এটা অৱস্থা আজি আপোনালোকে ইয়াত আমি প্ৰেছ কনফাৰেন্স কৰিছোঁ তাতো সহিব পৰা নাই দিগ্বৈৰ পৰা অমিতাভ গগৈ ৰিপৰ্ট নিউজ টুডে NE দিছপুৰ পেৰামেডিকেল ইনষ্টিটিউট অসমৰ এখন অন্যতম নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠান এগ্ৰিকালচাৰ এটা ৰিভলিউশ্যন আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আত্মনিৰ্ভৰশীল হ'বৰ বাবে আমাৰ ল'ৰা ছোৱালীৰ বাবে তাৰ লগতে আৰু এটা নতুন প্ৰজেক্ট যে নাৰ্ছিং আৰু পেৰামেডিকেল ট্ৰেইনিং যেটো আমাৰ ল'ৰা ছোৱালী যাৰ ইণ্টাৰেষ্ট আছে ইয়াত তেওঁলোকৰ সহায় কৰিবৰ বাবে DMLT, BMLT, DPT, BPT, ডায়ালিসিস টেকনিশিয়ান, OT টেকনিশিয়ান, ICU টেকনিশিয়ান, এমার্জেন্সি রেডিওলজি টেকনিশিয়ান, ফার্স্ট এড টেকনিশিয়ান, ANM, GNM, পোস্ট বেসিক BSc নার্সিং, BSc নার্সিং ইত্যাদি। আমাৰ ঠিকনা RG বৰুৱা ৰোড সুন্দৰপুৰ গুৱাহাটী অসম